Hey guys, welcome to my YouTube channel. আপোনালোকে চাই আছে লাওখোৱা দুৰ্গা পূজা। এয়া চাওক পূজা বতৰ পৰা জিলেপি দোকানে কেনেকুৱা এই নাখাওঁ দিয়া এয়া চাওক পুৰা একদম বজাৰ ভিৰ লাগি গৈছে এয়া চাওক কি কম চাওক না এনেকুৱা ভিৰ লাগিছে চাগে একদম সোমাব পৰা নাই শ্রী রাজেন্দ্র মন্ডল দেব তেখেতক গোলাম গামোচাৰে আদৰণি জনাব শ্ৰী প্ৰশান্ত ৰয়। আমি ইতিমধ্যে আহি পাই গৈছো আমাৰ লাওখোৱা দুৰ্গা পূজা হয় এইটো চাবলৈ পাইছে এনেকুৱা ভিৰ হৈছে চাওক চাৰিওপিনে একদম পুৰা মানুহে একদম সোমাবলৈ জেগা নোহোৱা হৈছে এইটো চাওক চাওক চাহ পাইছে কি পুৰা ভিৰ হৈ আছে শ্ৰদ্ধাভাজন আজি মহা ইয়াতে সমাপ্ত ঘোষণা কৰিছোঁ। শ্ৰদ্ধাস্পদ ব্যক্তিসকলক আমি ব্যক্তিসকলক আমাৰ এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰি ডুবাই বোলে কলকাতা পাত্তা নাপাব এনেকুৱা ভিৰ হৈছে মানুহে চাওক একদম বহুত কম সময়ত বনাইছে আৰু এইটো এতিয়ালৈকে পুৰা কনফাৰ্ম হোৱা নাই আৰু ইয়াত চকু বনাব আছিলে আৰু যিহেতু ফেচটো বহুত কালাৰ চুলি কালাৰ মাৰিব আছিলে আৰু বহুত কম সময়ত বনাইছে আৰু ইপিনে যিটো দেখা পাইছে এইটো ৰাৱণ হয় ৰাৱণটো এতিয়ালৈকে কমপ্লিট হোৱা নাই আৰু চাবলৈ পাইছে চাওক না কি সুন্দৰকৈ বনাইছে কিন্তু বহুত কম সময়ত বনাইছে আৰু এইটো এতিয়াও ক্লিয়াৰ হোৱা নাই এইটো চাবলৈ পাইছে আৰু মই ভালকৈ দেখা দি আছোঁ দেই সেইসকল প্ৰতিযোগীত অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে আহি মই কাৰ্যালয়ত আমাৰ মঞ্চত আৰতি হৈ আছে আপোনালোকে চাই থাকক আৰতি দি আছে
এতিয়া 11টা বাজিলে এয়া চাওক পূৰা একদম মণ্ডপ খালী হৈ গৈছে আৰু যিহেতু এতিয়া ক'ভিড পৰিস্থিতি হৈ আছে ন সেইটো কাৰণে এতিয়া চৰকাৰে যি আইন দিছে সেইটো মানি চলিব লাগিব সেইটো কাৰণে এয়া চাওক পূৰা একদম 9 বাজিৰ লগে লগে মানুহ পূৰা ভিৰ কমি গৈছে এয়া চাওক পূৰা ফিল্ড খালী হৈ গৈছে আৰু চাওক মানুহ নাই ইমানো মানুহ নাই